আজি মই বনাবলৈ ওলাইছোঁ ভেন্দি মছলা। ইয়াৰ কাৰণে মই ভেন্দি লৈছোঁ। এনেদৰে কাটি লৈছোঁ ভেন্দিখিনি। মই ভেন্দিখিনি কাটি হৈ গৈছে, এনেদৰে কাটিছোঁ। আৰু এতিয়া মই এইখিনি ভেন্দি মছলা লৈছোঁ। এইখিনি হালধি গুড়ি, নিমখ আৰু ৰেড চিলি পাউডাৰ, জিৰা ধনিয়া আৰু গৰম মছলা আৰু চাট মছলা আৰু পিঁয়াজ, এইখিনি জলকীয়া। মই কেৰাহী গৰম হ'ব দিছিলোঁ। এইখিনি তেল দিছোঁ, 2 চামুচ হ'ব। এতিয়া মই ইয়াতে ভেন্দিখিনি দি দিছোঁ। এতিয়া মই ঢাকনি লগাই দিছোঁ 5 মিনিটৰ কাৰণে। এতিয়া মছলাখিনি দি দিছোঁ। আকৌ 20 মিনিট ঢাকনি লগাই দিম, তাৰপিছত হৈ যাব। ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিছোঁ। হৈ গ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।